ভাৰত পাক যুদ্ধৰ দামামা প্ৰত্যাঘাতৰ এদিনৰ পিছতে ফেব্ৰুৱাৰী পাকিস্তানৰ সীমা উলংঘা কৰি ভাৰতত প্ৰৱেশ তিনিখন F-16 পাক যুদ্ধ বিমান ভাৰতত প্ৰৱেশ কৰা তিনি যুদ্ধ বিমানৰ এখন কুলিয়াই ভূপতিত পাকিস্তানৰ ভূমিত জৈছে মহম্মদৰ শিবিৰত মঙলবাৰে পুৱতি নিশা চলিছিল বায়ুসেনাৰ ভয়ংকৰ আক্ৰমণ এই আক্ৰমণ 12খন মিৰাজ 2000 ফাইটাৰ জেটেৰে চলোৱা হৈছিল পাকিস্তানৰ 80 কিলোমিটাৰ ভিতৰলৈ গৈ বায়ুসেনাই 1000 কিলোগ্ৰাম বোমা বৰ্ষণেৰে পাকিস্তানৰ খাইবাৰ পাখতুনখোৱা প্ৰদেশৰ বালাকোটত থকা জেইএমৰ শিবিৰ তছনছ কৰি পেলাইছিল লগতে পাক অধিকৃত কাশ্মীৰৰ চকুথি আৰু মুজাফৰবাদত থকা জেইএমৰ কাৰ্যালয়তো সমান্তৰালভাৱে চলিছিল আক্ৰমণ মুহূৰ্ততে চাৰখাৰ হৈ গৈছিল পুলৱামাৰ বৰ্বৰ আত্মঘাতী আক্ৰমণত জড়িত জৈছে মহম্মদৰ কেইবাটাও শিবিৰ কিন্তু এই ভয়ংকৰ আক্ৰমণৰ ভূকে পোৱা নাছিল পাকিস্তানে বায়ুসেনাৰ নিখুঁত আক্ৰমণৰ তথ্য নোপোৱা পাকিস্তানে ইয়াৰ পতক তুলিবলৈ এদিন পিছতেই ভাৰতৰ বিৰুদ্ধে ফেপেৰি পাতি প্ৰেৰণ কৰে তিনিখনকৈ যুদ্ধ বিমান কিন্তু বুধবাৰে কাশ্মীৰৰ ৰজৌৰি জিলাৰ নৌচেৰা ছেক্টৰত প্ৰৱেশ কৰা এই তিনিখন পাকিস্তানী যুদ্ধ বিমানৰ এখন বায়ুসেনাই ভূপতিত কৰে যুদ্ধ বিমান কেইখন ভাৰতত প্ৰৱেশ কৰাৰ তথ্য ৰাডাৰত ধৰা পৰাৰ লগে লগে বায়ুসেনাই যুদ্ধক দেখি তৎপৰতা প্ৰদৰ্শন কৰে প্ৰৱেশ কৰিয়েই এটা সেনা শিবিৰৰ সমীপত বোমা বৰ্ষণ লগে লগে পাক যুদ্ধ বিমানক লক্ষ্য কৰি ধাৰাসাৰ গুলীবৰ্ষণ এই গুলীবৰ্ষণত বিধ্বস্ত হয় আমেৰিকাৰ জেনেৰেল ডাইনামিক্সৰ পৰা কিনা পাকিস্তানৰ এখন F-16 যুদ্ধ বিমান Against this counter-terrorism action, Pakistan has responded this morning by using its air force to target military installations on the Indian side. Due to our high state of readiness and alertness, Pakistan's attempts were foiled successfully. The Pakistan Air Force was detected and the Indian Air Force responded instantly. In that aerial engagement, one Pakistan Air Force fighter aircraft was shot down by a MiG-21 Bison of the Indian Air Force. সেনাৰ গুলীত চূৰ্ণ বিচূৰ্ণ হোৱা বিমানখন ভূপতিত হয় লামা ভেলীত এই ঘটনাই এটা কথাই প্ৰতিপন্ন কৰিলে পাকিস্তানৰ ভূমিত বায়ুসেনাৰ নিখুঁত অভিযানৰ বিপৰীতে ভাৰতৰ বিৰুদ্ধে ফেপেৰি পাতি প্ৰথমটো খোজতে মুখ ঠেকেচা খাবলগীয়া হ'ল পাকিস্তানে নিউজ ডেস্ক DUA 365